দাদা যোগ্যকেনৰ অবাহুৰ শক্তি অমন্তি ৰজ্জাতি হৈছে নিষ্কন্ত প্ৰমত্তকেনৰ ৰাজ ভক্তিৰ প্ৰভাৱ অতিৰ প্ৰবন্ত নজ্জত মৃত্যুকৰ অগতি শিক্ষা প্ৰচলিত হোৱা নাই স্থলতে এই ৰাজ্যৰ ৰজা হ'ব লাগিছিল তুমি দাদা হৈছে কোন সেই পাখণ্ডৰ তোমাতহে আমি দিনে নিশাই শত্ৰুৰ লগত সংগ্ৰাম কৰি দেশৰ মংগল চিন্তা কৰি আহিছো কিন্তু এই ৰাজ্যৰ ৰজাকে গম্যত হেনে পত্নী পুত্ৰ সমন্বিতে ৰাজচৰ্য মতলীয়া হৈ পৰিছে নহয় আৰু মই সহ্য কৰিব নোৱাৰো গতিকে মই এক সিদ্ধান্ত গ্ৰহণ কৰিছো দাদা আপোনাৰ এই সিদ্ধান্ত শুনিবলৈ মই বহুদিন অপেক্ষা কৰি আছিলো ৰাজ্যৰ পাছত ৰাজ্য জয় কৰি সেই বাসুন্দৰ তুম্বক হেন ৰাজশিক্ষাখন কৰিছে ক্লান্ত হোৱা ভয় উত্তেজিত নহবা উত্তেজনাৰ বশৱৰ্তী হৈ কোনো কাৰ্য কৰিলে সম্পাদন এই কাৰ্য ফলৱৰ্তী নহয় কদাপি সেইহেতু হয় এই ক্ষেত্ৰত আমি ধীৰে সুস্থিৰে আগবাঢ়িব লাগিব গতিকে জয় মতিয়ানা মন্ত্ৰী ডাঙৰীয়াকে গুপ্ত স্থানলৈ ভাল দাদা কিন্তু দাদা আপোনাৰ এই ষড়যন্ত্ৰত মন্ত্ৰী ডাঙৰীয়া একমত হয় আৰু এই ষড়যন্ত্ৰৰ কথা ৰজাৰ আগত ব্যক্ত কৰে তেতিয়া এই থেকে নখিৰে বিৰক্ত কৰি পৃথিৱীৰ পৰা অনৰ্থক চিন্তা নকৰিব ভয় মতিয়ানা মন্ত্ৰী ডাঙৰীয়াকে গুপ্ত স্থানলৈ ভাল দাদা কতদিনে কি করে কিন্তু এবার নেতৃত্ব ঠিক হয়ে দাখত্তর ঠিক করে থেকে অর্জন করে উঠেছে তোর বৈক্য পিতারি উত্তপ্ত হনিতে তুই করিম রঞ্জিত মন্ত্ৰী ডাঙৰীয়া আহক মন্ত্ৰী ডাঙৰীয়া আপোনাৰ বাবে গুপ্ত স্থানত অধীৰ আগ্ৰহে অপেক্ষা কৰি আছিলো মন্ত্ৰী ডাঙৰীয়া এইবাৰতো মত লাগে ৰাজ্যত এই ইয়াৰ বাবে অকস্মাত মন্ত্ৰী বনাইছে হ'ল প্ৰয়োজন আছে মন্ত্ৰী ডাঙৰীয়া আৰু সেইবাবেতো আপোনাক এই গুপ্ত স্থানলৈ আমন্ত্ৰণ কৰিলো মন্ত্ৰী ডাঙৰীয়া আমি এই ৰাজ্যৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব খুজিছো মোৰ অন্তৰত কুমি চলি থকা বিদ্ৰোহৰ অগ্নি শিখাটি টপ টপকৈ জ্বলিব লাগিছে মন্ত্ৰী ডাঙৰীয়া আপুনি যদি আমাক এই কাৰ্যত অলপ ফলে সহায় কৰে তেন্তে অৱন্তীৰ অৰ্ধাংশৰ গৰাকী হ'ব আপুনি মন্ত্ৰী ডাঙৰীয়া আপুনি মন্ত্ৰী ডাঙৰীয়া কেনেকৈ এই অৱন্তি ৰাজ্যৰ অৰ্ধাংশৰ গৰাকী হ'ব আচলতে তুমি কি ক'ব বিচাৰিছা মুক্তভাৱে মন্ত্ৰী
ডাঙৰীয়া, আমি অৱন্তী ৰাজাৰ বিৰুদ্ধে